নমস্কাৰ, আপোনালোকে চাই আছে মইটি ফুকপৰীয়া। বৰ দুখৰ বিষয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি অসমীয়া সমাজ জীৱনৰ বৰ ভেটি প্ৰতিষ্ঠা কৰি থৈ গ'ল, অসমীয়া সমাজ জীৱনক একতাৰ দোলেৰে বান্ধি থৈ গ'ল। অকল সমাজ জীৱনেই নহয়, অসমীয়া সাংস্কৃতিক জীৱন লগতে আধ্যাত্মিক জীৱনক এটা প্ৰণালীবদ্ধ আৰু সুস্থিৰ যি ৰূপ প্ৰদান কৰিলে, বৰ্তমান সময়ত সমাজখন শংকৰদেৱে দি থৈ যোৱা সেই মহান কৰ্মৰাজিৰ পৰা বিচলিত হোৱা যেন অনুভৱ নহয়নে? হয়, আজি আমি তেনেকুৱা কিছু কথাই আলোচনা কৰিম। আমি মনৰ মাজত খুদুৱাই থকা কিছুমান ভাৱ মুকলিকৈ আপোনালোকৰ লগত আদান প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। কথাটো হ'ল কি, আমাৰ অসমীয়া সমাজ জীৱন বৰ্তমান অকল মোৰেই দৃষ্টিত নহয়, আমাৰ সকলোৰে দৃষ্টিত, আমাৰ সকলোৰে অনুভৱত বৰ্তমান বিশৃংখলিত হৈ পৰা যেন লগা নাইনে? হয়, বিশৃংখল হৈ পৰিছে। সামাজিক যিটো একতা, আজি সামাজিক একতা নাই, আজি সামাজিক শৃংখলা নাই, সামাজিক সমতা নাই। আমি অসমীয়া জাতিয়ে জাত পাতৰ ৰাজনীতিত ব্যস্ত হৈ আছোঁ, সংঘ অনাসংঘৰ ৰাজনীতিত ব্যস্ত হৈ আছোঁ। উচ্চ নীচ এই ধৰণৰ যিবিলাক মানসিকতা আমাৰ অসমীয়া সমাজ জীৱনত গঢ় লৈ উঠিছে, এই মানসিকতাবিলাকে আমাৰ অসমীয়া জাতিটোৰ মেৰুদণ্ড একেবাৰে কোঙা কৰি পেলোৱা নাইনে? ভাবকচোন, মহাপুৰুষজনাই তেখেতৰ কৰ্মৰে সেই সময়ত বিশৃংখলিত হৈ পৰা অসমীয়া সমাজ জীৱনক একত্ৰিত কৰিবৰ বাবে, সুস্থিৰ কৰিবৰ বাবে গীত নৃত্যৰ যোগেদি আধ্যাত্মিক আৰু আনন্দ প্ৰদানৰ এক মাধ্যম ভাওনা, আধ্যাত্মিক চৰ্চাৰ এক প্ৰাণকেন্দ্ৰ নামঘৰ, আধ্যাত্মিক চৰ্চাৰ এক বহল অনুষ্ঠান সত্ৰৰ দৰে যি মহান দান অসমীয়া সমাজলৈ আগবঢ়াই থৈ গ'ল, আজি আমি অসমীয়া জাতিয়ে আমি সেই দানসমূহ, সেই অমূল্য অৱদানসমূহক কিমান শ্ৰদ্ধা আৰু কিমান হৃদয়েৰে আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। দুখৰ বিষয়, এইখন অসমতে জাত পাতৰ দৰে যি ৰাজনীতি, এই ৰাজনীতিৰ বলি হৈ বহু লোকে সামাজিক যিটো সুস্থিৰতা, সেই সামাজিক সুস্থিৰতা ভিতৰত থাকিব নোৱাৰি এঘৰীয়াকৈ থাকিবলগীয়া হৈছে। সংঘ অসংঘৰ ৰাজনীতিয়ে সামাজিক যিটো ঐক্যতা, সেই সামাজিক ঐক্যতা আজি থানবান কৰি পেলাইছে। গতিকে এই সময়ত এই যিটো সামাজিক অস্থিৰতাই আমাৰ অসমীয়া সমাজখনত দেখা দিছে, সেই সামাজিক অস্থিৰতাৰ এই যি সন্ধিক্ষণ বা এই যিটো ক্ষণ, এই ক্ষণত আমি নতুন প্ৰজন্মৰ কৰণীয় কি? নতুন প্ৰজন্মৰ কৰণীয় বুলি ক'বলৈ যাওঁতে আৰু এটা কথা ক'ব লাগিব, আমি নতুন প্ৰজন্মই আজি হতাশা আৰু হীনমন্যতাৰ বলি হৈছোঁ। কেনেকৈ? আমাৰ এটা কথা আপোনালোকে মন কৰিব, আমি নতুন প্ৰজন্ম হয়তো শিক্ষা দীক্ষাৰে উচ্চ শিক্ষিত হৈ বৃত্তিধাৰী হৈছোঁ। আমি যদিও শিক্ষা দীক্ষাৰে
উচ্চ শিক্ষিত হৈছোঁ, আমাৰ মন মগজুবিলাক কিমান শিক্ষিত হৈছে, আমি যুগৰ লগত খাপ খুৱাই আমি আধুনিক হ'ব চেষ্টা কৰিছোঁ, কিন্তু আমাৰ মন হৃদয় আৰু অন্তৰাত্মা আমি কিমান আধুনিক কৰিব পাৰিছোঁ, সেইটো এটা ডাঙৰ কথা। মোৰ ভাৱ হয় আমি কাকো দুখ দিব নাযাওঁ, আমি প্ৰত্যেকেই একোজন দুখী। আমি বাৰু কমে যান্ত্ৰিক হৈ পৰা নাইনে? আমি একোটা যন্ত্ৰ মানৱ হোৱা নাইনে? এই যান্ত্ৰিকতাই আমাৰ মন মগজুত এনেকুৱা ধৰণে ঠাই লৈছে, আমাৰ মন মগজুত এনেকুৱা ধৰণে ক্ৰিয়া কৰিছে, আমি হেৰুৱাই পেলাইছোঁ আত্মীয়তা, সম্বন্ধ, সমতা, প্ৰেম, দয়া ইত্যাদি বস্তুবিলাক আমি আমাৰ মন মগজুৰ পৰা হেৰুৱাই পেলাইছোঁ। আমি যুৱ প্ৰজন্ম ক্ৰমে ধ্বংসৰ পথলৈ আগবাঢ়ি গৈ আছোঁ নেকি? আমি নিজকে যিমানেই আধুনিক সজাবলৈ চেষ্টা নকৰোঁ কিয়, আমি সেই পৰিমাণে আধুনিক হ'ব পাৰিছোঁ জানো? আমিতো হ'ব পৰা নাই। আজি যুৱ প্ৰজন্ম হতাশাত ভুগিছে। সেই হতাশা হয়তো আত্মসংস্থাপনৰ হ'ব পাৰে, সেই হতাশা হয়তো অভাৱৰ হ'ব পাৰে, সেই হতাশা হয়তো আমাৰ হৃদয়ত ক্ৰিয়া কৰি থকা বিভিন্ন ঘটনা প্ৰবাহৰ বাবে হ'ব পাৰে। তৎসত্ত্বেও আমি কিন্তু প্ৰত্যেকেই নিজকে একোজন এই যুদ্ধ ক্ষেত্ৰত যুদ্ধ কৰিব পৰাকৈ নিপুণ সৈনিকৰ দৰে তৈয়াৰ কৰি ল'ব লাগিব। আমি প্ৰস্তুত হ'ব লাগিব। আমি প্ৰথম নিজকে সংশোধন কৰিব লাগিব। নিজক সংশোধন কৰাৰ পিছত আমি আমাৰ ঘৰখন সংশোধন কৰিব লাগিব, আৰু যেতিয়া ঘৰখন সংশোধন হ'ব তেতিয়া আমাৰ সমাজখন সংশোধন হ'ব, আৰু সমাজখন যেতিয়া সংশোধন হ'ব তেতিয়া এই সমাজখনে এখন প্ৰগতিশীল আৰু উন্নয়নমুখী সমাজলৈ ৰূপান্তৰিত হ'ব। আমি যুৱ প্ৰজন্মই হতাশাত ভুগি বিভিন্ন সময়ত বিভিন্ন কাৰ্য সংঘটিত কৰাৰ উদাহৰণ আছে। আজি যুৱ প্ৰজন্ম আধ্যাত্মিক চিন্তা চৰ্চা, আধ্যাত্মিক জ্ঞানৰ প্ৰতি যি ধৰণে আকৰ্ষিত হ'ব লাগিছিল, সেই ধৰণে কিন্তু যুৱ প্ৰজন্ম আকৰ্ষিত হোৱা নাই। আজি যুৱ প্ৰজন্ম আকৰ্ষিত হৈছে মদ, ভাং, ড্ৰাগছ, নাৰী তথা আধুনিক উন্মাদনাৰ কিছুমান উন্মাদনাত। কিন্তু এইটো এটা বিচাৰ্য বিষয়। এই যিবিলাক আমি বস্তুৰ বলি হৈছোঁ বা যিবিলাক আমি ঘটনা প্ৰবাহৰ বলি হৈছোঁ, এইবিলাকে কিন্তু আমাৰ যুৱ সমাজক একেবাৰে এটা পতনমুখী পৰ্যায়লৈ ঠেলি দিছে। আমি কিয় ভাবিব নোৱাৰোঁ যে হয় আমি জীৱন যুদ্ধত পৰাজিত হৈছোঁ, কিন্তু আমি জীৱন যুদ্ধত যিমানেই পৰাজিত হৈছোঁ, প্ৰত্যেকটো পৰাজয়ৰ পৰা পোৱা শিক্ষাই আমাক পুনৰ দুগুণ উৎসাহেৰে কিয় আনখন যুদ্ধত আমাক অৱতীৰ্ণ কৰোৱাবলৈ বাধ্য কৰাব নোৱাৰে? এয়া কাৰ দুৰ্বলতা? আমাৰ অভিভাৱকৰ দুৰ্বলতা, নে আমাৰ নিজৰ দুৰ্বলতা, নে সমাজৰ দুৰ্বলতা? এই দুৰ্বলতা আমাৰ যিটো পৰিৱেশ, এই পৰিৱেশৰ দুৰ্বলতা। এই পৰিৱেশে আমাক হয়তো এনে হ'বলৈ বাধ্য কৰাইছে। এই যিটো পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশটো আমি ৰোধ কৰিব লাগিব। এই যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটো আমি অতি শীঘ্ৰেই নোহোৱা কৰিব লাগিব। যদি আমি পৰিৱেশটোক এটা সুস্থিৰ ৰূপ প্ৰদান কৰিব নোৱাৰোঁ, পৰিৱেশটো যদি আমি নিকা কৰিব নোৱাৰোঁ, কেতিয়াও যুৱ প্ৰজন্মই এখন সুস্থিৰ আৰু প্ৰগতিশীল সমাজ গঢ়িব নোৱাৰিব। গতিকে আহকচোন সকলো আমি প্ৰথমে নিজক সংশোধন কৰোঁ, নিজৰ অন্তৰাত্মা সংশোধন কৰোঁ। আমি নিজকে নিজে সংশোধন কৰি আমাৰ যিটো সামাজিক সমন্বয়, সেই সামাজিক সমন্বয়ৰ যিটো বৰভেটি
মহাপুৰুষজনাই আমাৰ অসমীয়া সমাজক দি থৈ গৈছিল সেইটো সদায় একেধৰণে অক্ষুণ্ণ ৰাখিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আমি হাৰি গ'লে নহ'ব, আমি জীৱন যুদ্ধত হাৰি হাৰি জিকিব লাগিব। আচলতে সেইটোৱেই জীৱন, য'ত প্ৰত্যেকখন খেলতে পৰাজিত হয় আৰু প্ৰত্যেকখন খেলৰ পৰাজয়ৰ শিক্ষাই পুনৰ দুগুণ উৎসাহেৰে খেলিবলৈ আমাক বাধ্য কৰোৱায় আৰু এদিন আমি দেখিম শেষ খেলখনত আমি জয়ী হ'লোঁ। এয়াই হ'ল জীৱন। গতিকে নতুন প্ৰজন্মই বিশৃংখল যি মানসিকতা, ভণ্ড যি সংস্কৃতি পৰিহাস কৰি এক সুস্থ আৰু সুশৃংখলিত তথা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি সামাজিক ৰীতি নীতিক সন্মান প্ৰদৰ্শন কৰি এখন সুস্থিৰ আৰু সুশৃংখলিত অসমীয়া সমাজ গঠনত নতুন প্ৰজন্ম তথা আমি সকলোৱে ইয়াৰ অংশীদাৰ হওঁ আহক। আৰু সদৌ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, যদি ভিডিঅ'টোৰ পৰা আমি কিবা এটা বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিছোঁ বুলি যদি ভাবিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।